টকা পইচাবোৰ আলমাৰি নাইবা তিজোৰিত ৰখা হয়। বাস্তুশাস্ত্ৰ অনুসৰি কুবেৰ মহাৰাজৰ স্থানটোতে তিজোৰি নাইবা আলমাৰি ৰাখিব লাগে। টকা পইচা ৰখা আলমাৰিত মা লক্ষ্মীয়ে বাস কৰে। সেয়েহে টকা পইচা ৰখা আলমাৰিটো সঠিক ঠাইত আৰু সঠিক দিশত হ'ব লাগে। মানি অহা হৈছে যে এই আলমাৰিত কেইটামান বিশেষ উপায় কৰিলে ধন টকা পইচাৰ বৃদ্ধি হয়। যদি আপুনিও আপোনাৰ ঘৰত টকা পইচা বৃদ্ধি হোৱাটো বিচাৰে, ঘৰত যাতে কেতিয়াও টকা পইচাৰ অভাৱ নহয়, ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে, তেনেহ'লে এই সহজ উপায়কেইটা কৰিব লাগিব। আহক জানি লওঁ সেই উপায়কেইটাৰ বিষয়ে। যদি আপুনি বিচাৰে যে আপোনাৰ আলমাৰি নাইবা তিজোৰিটো টকা পইচাৰে ভৰ্তি হৈ থাকক, ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহওক, এনেকুৱা ক্ষেত্ৰত এটা আহঁত গছৰ পাত আলমাৰীৰ ভিতৰত ৰাখি দিব। সেই পাতটোত সিন্দুৰেৰে এটা স্বস্তিক চিহ্ন বনাব। এই উপায়টো আপুনি একেৰাহে 5টা শনিবাৰত কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ তিজোৰি সদায় টকা পইচাৰে ভৰি থাকিব। দ্বিতীয়তে, যদি ঘৰত বহুত টকা পইচাৰ অভাৱ হৈ থাকে, টকা পইচা ঘৰত একেবাৰে জমা নাথাকে, খৰচৰ মাত্ৰা অধিক হয়, এনেকুৱা ক্ষেত্ৰত এটা উপায় কৰিব। বৃহস্পতিবাৰে 7টা কেঁচা হালধিৰ টুকুৰা টকা পইচা জমা ৰখা ঠাইত ৰাখি দিব। প্ৰথমতে হালধিৰ টুকুৰাকেইটা বৃহস্পতি দেৱৰ সন্মুখত ৰাখিব। তাৰপিছত এই মন্ত্ৰটো 7 বাৰ জপ কৰিব। ওম হ্ৰিং ক্লিং হুম বৃহস্পতয়ে। ইয়াৰ পিছত হালধিৰ টুকুৰাকেইটা টকা পইচা ৰখা ঠাইত ৰাখি দিব। এনেকুৱা কৰিলে আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নাথাকিব। তৃতীয়তে, তিজোৰিটো আপুনি যি ঠাইত ৰাখিব তথা যি ঠাইত আপুনি টকা পইচা জমা ৰাখিব, সেই ঠাইখিনিৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দিব। তিজোৰি তথা টকা পইচা জমা ৰখা আলমাৰিটো সদায় পশ্চিম দিশত ৰাখিব। পশ্চিম দিশত এনেকৈ ৰাখিব যাতে আলমাৰীৰ দৰ্জা খুলিলে পূব দিশৰ ফালে খোলা যায়। টকা পইচা জমা ৰখা আলমাৰীৰ দৰ্জা কেতিয়াও দক্ষিণ দিশৰ ফালে হ'ব নালাগে, অৰ্থাৎ দক্ষিণমুৱাকৈ ৰাখিব নালাগে। চতুৰ্থতে, যি ঠাইত তিজোৰি তথা আলমাৰি ৰখা হ'ব, সেই ঠাইখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, কাৰণ পৰিষ্কাৰ ঠাইতে মা লক্ষ্মীয়ে বাস কৰে। টকা পইচা ৰখা আলমাৰিটো কেতিয়াও ৱাছৰুমৰ ওচৰত নাৰাখিব, এনেকুৱা ঠাইত টকা পইচাৰ সঞ্চয় নহয়। পঞ্চমতে, তিজোৰি, পাৰ্চ তথা টকা পইচা ৰখা স্থানটো কেতিয়াও সম্পূৰ্ণৰূপে খালী কৰি নাৰাখিব। টকা পইচা ৰখা স্থানত এখন সৰু আইনা ৰাখিব, যাতে টকা পইচাবোৰৰ প্ৰতিবিম্ব দেখা যায়। বাস্তুশাস্ত্ৰ অনুসৰি তিজোৰিৰ ওপৰত একো গধুৰ বস্তু ৰাখিব নালাগে, ইয়াৰ ফলত ধন টকা পইচাৰ হানি হয়। ষষ্ঠ, তিজোৰিৰ আশে পাশে জাল হ'ব দিব নালাগে। মকৰাই জাল বান্ধিলেও সেই জাল তৎক্ষণাত চাফা কৰি দিব লাগে। টকা পইচা ৰখা আলমাৰি কেতিয়াও লেতেৰা হাতেৰে চুব নালাগে। আলমাৰীত টকা পইচা ৰখা সময়ত নাইবা টকা পইচা উলিওৱাৰ সময়ত চেণ্ডেল জোতা নিপিন্ধিব। এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।